কোচিং চেণ্টাৰ আজি এই যিটো কলাগাঁৱৰ যিটো চেণ্টাৰ আছে চেণ্টাৰৰ আজি হৈছে 1 মাহ মানে এমাহ সম্পূৰ্ণ হৈছে আৰু এমাহ সম্পূৰ্ণ হোৱাৰ লগে লগে আমি কিছু প্ৰতিযোগিতা হিচাপে ৰাখিছোঁ যেনে কুইজ কম্পিটিশ্যন লগতে আকস্মিক বক্তৃতা লগতে কবিতা আবৃত্তি এনেধৰণৰ 3টা কম্পিটিশ্যন আমি ইয়াত একেলগে ৰাখিছোঁ আৰু এই কাৰণে ৰাখিছোঁ যাতে আমি এই গোটেই মাহটোত কি পঢ়িলোঁ ষ্টুডেণ্টখিনিয়ে ৰিভিজন কৰিছে নে নাই এবাৰ পঢ়িছে নে নাই সেইখিনিৰ ওপৰত আমি এই কম্পিটিশ্যনটো ৰাখিলোঁ গতিকে এই কম্পিটিশ্যনটো একেলগে আমি উপভোগ কৰোঁ আহকচোন কম্পিটিশ্যন হিচাপে গোটেই অনুষ্ঠানখিনি কৰিলোঁ আৰু এতিয়া আমি ষ্টুডেণ্টৰ পৰা জানিম তোমালোকৰ আজি কেনেকুৱা লাগিছে বাৰু মজা লাগিছে আৰু লাগিব মানে ঠিক আছে তেনেহ'লে আমি আৰু আগলৈ কৰি যাব ট্ৰাই কৰিম যিমান পাৰোঁ চেষ্টা কৰিছোঁ ঠিক আছে গতিকে আহক সকলোৱে সহযোগ কৰক